মোৰ প্ৰিয় গ্ৰন্থ। মোৰ প্ৰিয় গ্ৰন্থৰ ভূমিকা। পুথি অধ্যয়নে মানুহৰ মনৰ দিগন্ত প্ৰসাৰিত কৰে। কিতাপ পঢ়াটো পৃথিৱীৰ বহু ভাল কামৰ অন্যতম। খাদ্য, বস্ত্ৰ, বাসস্থানৰ চাহিদা পূৰ হোৱাৰ পাছতে মানুহে অনুভৱ কৰা চাহিদাটোৱে হ'ল পুথি অধ্যয়ন। কাৰণ পঢ়া লিখা কৰাৰে পৰা মানুহ উন্নতিৰ পথত দিনক দিনে আগবাঢ়ি গৈছে। পুথি অধ্যয়নৰ পৰাহে মানুহৰ মগজুৰ বিকাশ সম্ভৱ। পাঠ্যপুথিৰ বাহিৰেও সেয়ে ময়ো মোৰ মানসিক চাহিদা পূৰাব পৰাকৈ কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলিছোঁ। মোৰ প্ৰিয় গ্ৰন্থখন হ'ল জীৱনৰ বাটত। মোৰ প্ৰিয় গ্ৰন্থখনৰ পৰিচয় আৰু কাহিনী ভাগ। অসমীয়া সাহিত্যৰ কাণ্ডাৰী পণ্ডিত বিৰিঞ্চি কুমাৰ বৰুৱাই বীণা বৰুৱাৰ নামত লিখি উলিয়ালে অনুপম উপন্যাস জীৱনৰ বাটত। সৰ্বকালৰ সকলো পাঠকে ভাল পাব পৰা এটা নিতুল কাহিনী আছে। গাঁৱৰ এজনী সহজ সৰল ছোৱালী টগৰ এজন শিক্ষিত ডেকা কমলাকান্তৰ প্ৰেমত পৰিল। বন্ধু কৃষ্ণ দত্তৰ ভনীয়েকৰ বিয়া খাবলৈ আহি ৰাংঢালী ৰূপহী কোমলমতী তগৰ ফুলৰ দৰে টগৰক দেখি কমলাকান্ত ভুল গ'ল। বিয়া ঘৰৰ উদুলি মুদুলিৰ মাজত লাহে লাহে দুয়োৰে প্ৰেমে পোখা মেলিবলৈ আৰম্ভ কৰিছিল। কিন্তু ভাগ্যৰ খেলা কোনে জানে। সফলতাৰ দিশত আগুৱাই যোৱা মেধাৱী কমলাকান্তৰ বাবে এটা সময়ত টগৰ এলাগী হৈ পৰিল। খন্তেক সময়ৰ মিলনতে অতি আৱেগৰ বশৱৰ্তী হৈ গোপনে আঙুঠি পিন্ধাই থৈ অহা গাঁৱৰ ছোৱালীজনী এদিন কমলাকান্তৰ বাবে পৰ হৈ গ'ল। ৰায়বাহাদুৰ মাণিক হাজৰিকাৰ যশ, গৌৰৱ, প্ৰতিপত্তিৰ চমকনিত কেৰাণীৰ ল'ৰা কমলাকান্তই পাহৰি গ'ল টগৰৰ কথা। সময় বাগৰাৰ লগে লগে মাতৃহীনা টগৰকো পিতৃয়ে বিয়া দিলে। খন্তেকৰ বাবে টগৰৰ মন পিছলা ধৰণী মাষ্টৰলৈ। এই ঘটনাৰ পৰাই সলনি হৈ গ'ল সকলো। ঘাত প্ৰতিঘাত কষ্টৰে পাৰ হ'ল টগৰৰ সময়। ফুলৰ দৰে কোমল আৰু মৰমীয়াল টগৰৰ জীৱনলৈ অনেক পৰিৱৰ্তন আহিল। চঞ্চল মিঠামুখীয়া সহনশীল টগৰক বয়সে টানি দিলে গহীন উৰণি। টগৰ গুচি ধৰণী কলিতাৰ পৰিবাৰ টগৰ কলিতানী হ'ল, কমলিনীৰ মাক হ'ল। মূৰ পাতি ল'লে সাংসাৰিক দৈন্য দুখ অভাৱ ৰোগী আছোঁ আমি। এদিন স্বামীহাৰা হৈ অন্ধকাৰ দেখিলে টগৰে। তথাপি বিচলিত নহৈ নিজৰ কৰ্তব্য সুকলমে কৰি গ'ল। কিন্তু জীৱন আৰু বিধিৰ বিধান কোনে জানে। প্ৰথমবাৰ লগ হওঁতেই যেনেকৈ এদিন কমলাকান্তৰ হাতৰ তামোল পাণৰ খুন্দাত তেজ ওলাইছিল, জীৱনৰ বিয়লি পৰতো সেই ঘটনাৰে যেন পুনৰাবৃত্তি ঘটিল। বৰ্তমানৰ ৰায়বাহাদুৰৰ জোঁৱায়েক ভৰা সংসাৰৰ গৰাকী কমলাকান্তৰ হাতত পৰিলহি যৌৱনৰ দিনতে টগৰক গোপনে পিন্ধোৱা আঙুঠিটো। চমুকৈ এয়াই হ'ল জীৱনৰ বাটত নামৰ অনুপম উপন্যাসখনৰ কাহিনী ভাগ। মোৰ প্ৰিয় গ্ৰন্থখন ভাল লগাৰ কাৰণ। অতি সৰল আৰু নিভাঁজ অসমীয়া শব্দৰ ব্যৱহাৰ উপন্যাসখনৰ অন্যতম সম্পদ। অসমীয়া গাঁৱৰ সমাজখনক ইমান সুন্দৰকৈ ফুটাই তুলিছে যে যিকোনো পাঠকৰ বাবে ই উপভোগ্য হ'বই। উপন্যাস আৰম্ভ হৈছে এটি পদ্যৰে। কাম চৰাই ৰঙা ঠোঁট তাতে দিলে দীঘল ফুট, পিতাদেউ দূৰলৈ নিদিবি মোক, যি গোটেই উপন্যাসখনকে প্ৰতিনিধিত্ব কৰিছে। ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱাই এনেদৰে গোটেই পৰিৱেশ বৰ্ণনা কৰিছে যে চকুৰ আগত স্পষ্ট হৈ পৰিছে কোনো এখন গাঁৱৰ পৰিৱেশ। অতিৰিক্ত এনে এটা শব্দ নাই যিটো অদৰকাৰী বুলি বাদ দিব পাৰি। কেৱল কলমৰ শব্দৰে শক্তিশালী বৰ্ণনা দিব পৰা বীণা বৰুৱাৰ অনবদ্য সৃষ্টি জীৱনৰ বাটত। এগৰাকী নাৰীৰ মনৰ গভীৰত বুৰ মাৰিব পৰা অনুভূত শক্তি আছে লেখকৰ। উপন্যাসখনৰ চৰিত্ৰ, সংলাপ, পৰিৱেশ ৰচনা, আৰম্ভণি, সামৰণি, উত্থান পতন সকলো সুনিপুণ ৰূপত প্ৰকাশ হৈছে। টগৰ, মৌজাদাৰনী, কৃষ্ণ দত্ত, কমলাকান্ত, গাঁৱৰ মানুহবোৰ, তেওঁলোকৰ চাল চলন সকলোৱে মোৰ মন স্পৰ্শ কৰি যায়। ভাল পোৱাই মান অপমানৰ বিচাৰ কৰে। বিধি অনুষ্ঠানলৈ যাব নোখোজে। এনে সংলাপে চুই যায় মন।
বোৱাৰীয়েনো ধান নেবানো পানী নানো বুলি কোনদিন থিয় যুঁজ ধৰিছে। তগৰৰ কষ্ট সহ্য কৰিব নোৱাৰি অনাহকত তগৰক ব্যতিব্যস্ত কৰা মাকক ধৰণীয়ে কোৱা কথাষাৰে তগৰৰ দুৰ্দশাৰ কথাকে সংলাপৰ ৰূপত বৰ্ণনা কৰিছে। গাঁৱত ভাল বেয়া সৰল কুটিল সকলো ধৰণৰ মানুহ থাকে, যাক সুন্দৰ ৰূপত প্ৰকাশ হৈছে। আৰম্ভণিতে কমলাকান্তৰ হাতৰ বটাৰ খুন্দাত কপালৰ তেজ ওলাই যোৱাটোৱে শেষত গৈ কমলাকান্তই তগৰক দিয়া মৰ্মান্তিক আঘাতৰ কথাকে বুজালে। কাহিনী চৰিত্ৰৰ উত্থান পতনৰ সাৱলীল বৰ্ণনাই মোক অভিভূত কৰি তোলে। মোৰ প্ৰিয় গ্ৰন্থখনৰ সামৰণি। অসমৰ লোকসংস্কৃতিৰ ক্ষেত্ৰতো অসমীয়া অৱদান দিয়া বিৰিঞ্চি কুমাৰ বৰুৱাৰ জীৱনৰ বাটত উপন্যাস অসমীয়া সাহিত্যৰ ভঁৰালৰ আপুৰুগীয়া সম্পদ। উপন্যাসখনৰ প্ৰতিটো অধ্যায়তে অসমৰ সৰল জীৱনৰ উপস্থাপনাই ইয়াক কালুতীৰ্ণ উপন্যাসৰ শাৰীত থিয় কৰাইছে। সুখপাঠ্য উপন্যাসখন এবাৰ পঢ়াৰ পাছত পুনৰবাৰ পঢ়িবৰ বাবে মন যায়। উপন্যাসখনৰ পাতে পাতে পোৱা অনবদ্য সাহিত্যিক ৰসে আমাৰ দৰে সাধাৰণ পাঠককো যুগ যুগ ধৰি আকৰ্ষণ কৰি ৰাখিব আৰু ৰাখিছে। ধন্যবাদ।